হেল্ল' ফ্ৰেণ্ডছ, সকলোকে চবজিকাতে চেনেলত স্বাগতম জনাইছোঁ আৰু খুবেই ইম্পৰ্টেণ্ট আপডেট এটা লৈ আহিছোঁ। যিসকল ল'ৰা ছোৱালীয়ে তোমালোকৰ ITI এডমিশ্যন পাইছিলে 2023 ফাৰ্ষ্ট কাউন্সেলিঙত, তেখেতসকলৰ এটা ডাঙৰ প্ৰব্লেম হৈ আছিলে। চিট এলটমেণ্টখন তোমালোকৰ ডাউনলোড হোৱা নাছিলে। তো অপশ্যন অহা নাছিলে, এতিয়া অপশ্যন আহি গৈছে। কেনেকৈ তোমালোকে চাব লাগিব, তোমালোকে চাই যোৱা ভিডিঅ'টো শেষলৈকে এতিয়া সম্পূৰ্ণ PDF-টো কেনেকৈ ডাউনলোড কৰিব গম পাই যাবা। আৰু প্ৰথমতে যিসকল ল'ৰা ছোৱালী আহিছে মোৰ চেনেলত, তেখেতসকলক প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা এনেকুৱা আপডেটসমূহ পাই থাকিবলৈ। তো প্ৰথমতে ITI অফিচিয়েল ৱেবছাইটলৈ আহি তোমালোকে লগইন কৰিব লাগিব। তোমালোকে জানা ITI অফিচিয়েল ৱেবছাইটটো ITI-Assam.NIC, তালৈ আহি তোমালোকে লগইন কৰিব লাগিব। তাৰপিছত তোমালোকে যি এপ্লিকেশ্যন নম্বৰ, পাছৱৰ্ড আৰু চিকিউৰিটি পিন দি চাইন ইন কৰিব লাগিব। মই চাইন ইনটো কৰি লৈছোঁ। মই চাইন ইন কৰি দিছিলোঁ। তোমালোকে এতিয়া চাইন ইন কৰি ল'বা। প্ৰথমতে মই ভিডিঅ'টো দেখুৱাইছোঁ, ষ্টেপ বাই ষ্টেপ কৰিবা। তাৰপৰা যি OTP আছে তোমালোকৰ মোবাইল নম্বৰলৈ OTP যাব। চেণ্ড OTP কৰি দিয়াৰ লগে লগে OTP তোমালোকৰ যি মোবাইল নম্বৰ, ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ, তালৈ যাব। এণ্টাৰ OTP ইয়াত তোমালোকে ক্লিক কৰিব লাগিব। মই OTPটো তোমাৰ চেম টু চেম ইয়াত বহাই লৈছোঁ। তাৰপিছত ইয়াত লগইন কৰিছোঁ। লগইন কৰাৰ লগে লগে তোমালোকৰ যি নিজৰ অফিচ, তোমালোকৰ যিটো পেজ আছিলে, নিজৰ যি কেণ্ডিডেট প্ৰফাইল, তাত আহিব। আৰু ইয়াত তোমালোকৰ এটা দুটা অপশ্যন আহি যাব। ইয়াত তোমালোকে দেখিছা চিট এলটমেণ্ট ৰিজাল্ট আছে, তাত তোমালোকে প্ৰথমে ক্লিক কৰি ল'ব লাগিব। মই কোৱা মতে চিট এলটমেণ্টটো তাত ক্লিক কৰি ল'ব লাগিব। আৰু প্ৰথমবাৰ নিচিনাকৈ তোমালোকে ইয়াত ভিউ চিট এলটমেণ্ট ৰিজাল্ট, ইয়াত তোমালোকে দেখিছা কমপ্লিট বুলি আহিছে। ডাউনলোড প্ৰভিজনেল চিট এলটমেণ্ট লেটাৰ, ইয়াত তোমালোকে কমপ্লিট বুলি আহিছে। আৰু তলত তোমালোকে ইয়াত লিখা আছে চোৱা, ডিয়াৰ কেণ্ডিডেট ইউ হেভ বিন এলটেড এ চিট, কাইণ্ডলি কমপ্লিট দ্য এভভ ষ্টেপছ এণ্ড ৰিপৰ্ট ইন পাৰ্চন এট দ্য ৰিপৰ্টিং চেণ্টাৰ ডিউৰিং দ্য স্পেচিফিক পিৰিয়ড ফলোইং হুইচ ইয়ৰ এলটেড চিট উইল বি কেঞ্চেল। মানে তোমালোকৰ টাইম দিয়া হৈছে এডমিশ্যনৰ কাৰণে, সেই এডমিশ্যনৰ টাইমৰ ভিতৰত তোমালোকে ল'বলৈ কৈছে। আৰু ইয়াত তোমালোকৰ চিট এলটমেণ্ট লেটাৰখন ডাউনলোড কৰিবলৈ অপশ্যন দি দিছে। তোমালোকক মই দেখাই দিম। তোমালোকে ইয়াত তাত ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে ইয়াত তোমালোকে দেখি পাবা তোমালোকে কি ক'ত পাইছে, সম্পূৰ্ণ ডিটেইলছত তোমালোকৰ আহি যাব। তোমালোকৰ এলটেড কোটা চিট চেণ্টাৰ, তাৰপিছত সম্পূৰ্ণ ডিটেইলছত আহিব। তোমালোকৰ কি আহিব, ডাউনলোড প্ৰভিজনেল এলটমেণ্ট লেটাৰখন। তোমালোকৰ কালি যিসকলে চেক কৰিছিলা, তেখেতসকলেও এনেকুৱা এখন তোমালোকৰ ফৰ্ম পাইছিলে। সেইখন স্ক্ৰীনশ্বট মাৰি নথলা চাগে। আৰু ইয়াত কি আছিলে, তোমালোকৰ ডাউনলোড কৰিবলৈ অপশ্যন অহা নাছিলে। কিন্তু আজি কি হৈছে, তোমালোকে ইয়াত ডাউনলোডৰ অপশ্যন আহি গৈছে। তো ইয়াত তোমালোকে ডাউনলোড প্ৰভিজনেল এলটমেণ্ট লেটাৰখন তোমাৰ অপশ্যন ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে ইয়াত অ'পেন কৰিবা। অ'পেন কৰাৰ লগে লগে তোমালোকৰ ওচৰত এনেকুৱা ধুনীয়াকৈ এখন আহি যাব। তাত তোমালোকৰ যি এপ্লিকেশ্যন নাম্বাৰ হওক বা তোমালোকৰ কেণ্ডিডেট নেম, ফাদাৰ্ছ নেম, ডমিচিয়েল, কোনটো কোটাত পাইছে, বা তোমালোকৰ যি 8 ৰেংক যিজনৰ আছে, এইটো 8 ৰেংক হয়, তেখেতৰ ফ্ৰেছ হয়। তাৰপিছত তোমালোকৰ কোনখন ITIত পাইছে, কি ট্ৰেডত পাইছে, সম্পূৰ্ণ ওলাই যাব তোমালোকৰ। এই প্ৰিণ্ট আউটটো তোমালোকে লৈ যাব লাগিব এডমিশ্যনৰ টাইমত। আৰু এই ডকুমেণ্টছ মই আগৰ ভিডিঅ'টোত কৈছোঁ কি ডকুমেণ্টছ নিব লাগিব, সম্পূৰ্ণ তোমালোকক কৈ থৈছোঁ। তোমালোকে ভিডিঅ' যদি চাইছা তেনেহ'লে গম পাবাই। ইমানেই আছিলে, আৰু এনেকুৱা আপডেট পাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। আজিলৈ আহিছোঁ, ধন্যবাদ।